হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ এটা কুইক ৰিভিজন আনিছিলোঁ। তাৰ আজি পাৰ্ট 2 হয়। আজিৰ ক্লাছত আমি আছাম হিষ্ট্ৰীৰ 100টা কুৱেশ্যন আলোচনা কৰি যাম। আৰু এই 100টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ক্লাছটো সকলোক ৰিকুৱেষ্ট কৰিছোঁ স্কিপ নকৰাৰ বাবে। আজিৰ ক্লাছৰ একেবাৰে শেষত আপোনালোকৰ বাবে কিবা এটা স্পেচিয়েল আছে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। যিহেতু আগৰ ক্লাছত আমি 1ৰ পৰা কুৱেশ্যন 70লৈকে আলোচনা কৰিছিলোঁ, আজিৰ ক্লাছত আমি 71ৰ পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 71, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা আছিল প্ৰথম আহোম বৰবৰুৱা। কুৱেশ্যন নম্বৰ 72, অসম নামটো কোনে দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোমসকলে অসম নামটো দিছিল। কুৱেশ্যন নম্বৰ 73, নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা কোন আছিল? উত্তৰ হ'ব বাণৰজা। বাণৰজা আছিল নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে, বাণৰজা কোন বংশৰ ৰজা আছিল? উত্তৰ হ'ব তেওঁ অসুৰ বংশৰ ৰজা আছিল। আৰু নৰকাসুৰ কোন বংশৰ ৰজা আছিল? নৰকাসুৰ আছিল ভৌম বংশৰ ৰজা আৰু তেওঁৱে ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 74, কুণ্ডিল নগৰৰ ৰজা ভীষ্মকৰ কন্যা গৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব ৰুক্মিণী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 75, কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল? উত্তৰ হ'ব 1253 চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। চুকাফাই অসম প্ৰৱেশ কৰিছিল 1228ত। 1228 চনৰ 2 ডিচেম্বৰ চুকাফাই অসমত প্ৰৱেশ কৰিছিল। কুৱেশ্যন নম্বৰ 76, বৰ্মন বংশত সৰ্বমুঠ কিমানজন ৰজাই শাসন কৰিছিল? উত্তৰ হ'ব 13জন ৰজাই। বৰ্মন বংশত সৰ্বমুঠ 13জন ৰজাই শাসন কৰিছিল। প্ৰথমজন ৰজা আছিল পুষ্য বৰ্মন, একেবাৰে শেষৰ ৰজাজন আছিল ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 77, আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে কোনে শিঙৰি ঘৰ উঠা প্ৰথাৰ প্ৰচলন আৰম্ভ কৰিছিল? উত্তৰ হ'ব চুডাংফা। চুডাংফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা যিজনে শিঙৰি ঘৰ উঠা প্ৰথাৰ প্ৰচলন আৰম্ভ কৰিছিল। আৰু এই প্ৰথা 8ৰ পৰা 10 দিন চলিছিল। এক্সামত আহিব পাৰে শিঙৰি ঘৰ উঠা প্ৰথা কিমান দিন চলিছিল? 8ৰ পৰা 10 দিন চলিছিল। কুৱেশ্যন নম্বৰ 78, কোন চনত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰ কৰা হৈছিল? উত্তৰ হ'ব 1663 চনত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰ কৰা হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে এই সন্ধি কাৰ কাৰ মাজত হৈছিল? এই সন্ধি হৈছিল আহোম আৰু মোগলৰ সময়ত। আহোম আৰু মোগলৰ মাজত এই চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? আহোম স্বৰ্গদেউ আছিল চুটামলা। কুৱেশ্যন নম্বৰ 79, কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল? নৰনাৰায়ণ হ'ব। উত্তৰ হ'ব 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 80, কোনে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াত চবে বিচাৰি আছে শালস্তম্ভ, কিন্তু অপশ্যনত শালস্তম্ভ নাই। এক্সামত ইমান ইজিও কুৱেশ্যন নিদিয়ে। ইয়াত দিয়া আছে শালস্তম্ভৰ আন এটা নাম কি, আৰু সেই নামটো আমি জানিব লাগিব। উত্তৰ হ'ব অৱন্তী বৰ্মন। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা অৱন্তী বৰ্মনে কৰিছিল। আৰু তেওঁৰ আন এটা নাম আছিল শালস্তম্ভ। আৰু তেওঁ আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল। শালস্তম্ভ বংশৰ শেষজন ৰজা আছিল ত্যাগসিংহ। কুৱেশ্যন নম্বৰ 81, বৰ্মন বংশৰ কোনজন ৰজাই মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ হ'ব পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰথমজন ৰজা আৰু প্ৰাচীন অসমৰ প্ৰথমজন ৰজা আছিল যিজনে মহাৰাজা ধীৰাজ উপাধি লৈছিল। বৰ্মন বংশৰ প্ৰতিষ্ঠা পুষ্য বৰ্মনে কৰিছিল।
কুৱেশ্যন নম্বৰ 82, বান ৰজাৰ কন্যাগৰাকীৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উষা। বান ৰজাৰ কন্যাগৰাকীৰ নাম আছিল উষা। পৰীক্ষাত ইয়াৰ পৰা দুটা কুৱেশ্যন আহিব পাৰে। উষাৰ সখীয়েখৰগৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব চিত্ৰলেখা। আৰু দ্বিতীয়টো কুৱেশ্যন আহিব পাৰে, উষাৰ বিবাহ কাৰ লগত হৈছিল? উষাৰ বিবাহ অনিৰুদ্ধৰ লগত হৈছিল আৰু এই বিবাহক গন্ধৰ্ব বিবাহ বুলি কোৱা হয়। বন্ধুসকল, যেহেতু কালি ক্লাছ অহা নাই, তাৰ মূল কাৰণ আছিল যিহেতু ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ চেম্পিয়নছ ট্ৰফি চোৱাৰ বাবে এই ক্লাছটো অহা নাই। তাৰ বাবে আজিৰ এই ক্লাছটোত আমি বেছিও কুৱেশ্যন আনিছোঁ আৰু শেষতে কিবা এটা স্পেচিয়েল আছে। আৰু কালিৰ খেলখন চাইছে কি নাই চোৱা সকলোৱে মোক কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 83, ফুলগুৰি বিদ্ৰোহৰ সময়ত গণহত্যা কৰা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰ। ফুলগুৰি বিদ্ৰোহৰ গণহত্যাৰ সময়ত যি গণহত্যা কৰিছিল তাত ইংৰাজ বিষয়া এজনৰ মৃত্যু হৈছিল আৰু তেওঁৰ নাম আছিল লেফটেনেণ্ট ছিংগাৰ। ফুলগুৰি বিদ্ৰোহ কিমান চনত হৈছিল? 1861 চনত ফুলগুৰি বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 84, হিউৱেন চাঙৰ মতে কামৰূপৰ জনসাধাৰণে কিহৰ খেতি কৰিছিল? উত্তৰ হ'ব নাৰিকল আৰু কঁঠালৰ খেতি কামৰূপৰ জনসাধাৰণে কৰিছিল। আৰু এই বিষয়ে তেওঁ তেখেতৰ গ্ৰন্থ চিউকিত উল্লেখ কৰিছে। তেওঁ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল। লগতে ইয়াৰ আৰু এটা কুৱেশ্যন আহে, তেওঁৰ মতে অসমৰ পৰিধি কিমান আছিল? 1700 মাইল। কুৱেশ্যন নম্বৰ 85, কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰতাপসিংহ। প্ৰতাপসিংহৰ আহোম নাম কি আছিল? চুচেংফা। প্ৰতাপসিংহক বুঢ়া ৰজা, বুধিনাৰায়ণ, গজাপতি নামেৰেও জনা যায়। কুৱেশ্যন নম্বৰ 86, প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ হ'ব তিনিচুকীয়া। প্ৰাচীন চহৰ বেংমাৰা বৰ্তমানৰ তিনিচুকীয়া নামেৰে জনা যায়। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা আৰু তোমালোকৰ লাইকে আমাৰ ক্লাছৰ এটেণ্ডেঞ্চ হৈ যায়। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰি দিবা। ইয়াৰ উপৰিও তোমালোকৰ মাজত যদি কোনোবা আজি প্ৰথমবাৰ আমাৰ চেনেলটোক ভিজিট কৰিছে তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়াই ছাবস্ক্ৰাইব কৰা। কুৱেশ্যন নম্বৰ 87, দানৱ বংশৰ ৰাজধানী ক'ত আছিল? উত্তৰ হ'ব মৈৰাং পৰ্বত। মৈৰাং পৰ্বত আছিল দানৱ বংশৰ ৰাজধানী। যদি পৰীক্ষাত কুৱেশ্যন আহে মৈৰাং পৰ্বত বৰ্তমানৰ ক'ত অৱস্থিত? উত্তৰ হ'ব বেলতলা, গুৱাহাটী। কুৱেশ্যন নম্বৰ 88, কোন চনত লাচিত বৰফুকনৰ জন্ম হৈছিল? উত্তৰ হ'ব 1622 চনত লাচিত বৰফুকনৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 89, কোন চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত কুৱেশ্যনটো আহিছে। উত্তৰ হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ব্ৰিটিছে ফাঁচি দিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে তেওঁলোকৰ ফাঁচি ক'ত দিয়া হৈছিল? উত্তৰ হ'ব যোৰহাটত। কুৱেশ্যন নম্বৰ 90, কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনজন আহোম স্বৰ্গদেৱে গড়গাঁৱত ৰাজধানী পাতিছিল? উত্তৰ হ'ব গড়গঞা ৰজা হিচাপে আমি কাক জানো? শুক্লেংমুং। আৰু শুক্লেংমুঙে ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল। কুৱেশ্যন নম্বৰ 91, কোনজন আহোম ৰজাৰ শাসনকালত মাত্ৰ 21 দিন আছিল? উত্তৰ হ'ব চুহুং নামৰ ৰজাজনৰ শাসনকাল মাত্ৰ 21 দিন আছিল। আৰু তেওঁ আছিল আহোম সাম্ৰাজ্যত আটাইতকৈ কম সময়ৰ বাবে শাসন কৰিছিল। কুৱেশ্যন নম্বৰ 92, ৰজনী কোনটো বংশৰ ৰাণী আছিল? উত্তৰ হ'ব কমতা বংশৰ ৰাণী আছিল ৰজনী। ৰজনীৰ বিবাহ কাৰ লগত হৈছিল? আহোম স্বৰ্গদেউ চুকাম্ফাৰ সৈতে ৰজনীৰ বিবাহ হৈছিল। কুৱেশ্যন নম্বৰ 93, কোন চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ হ'ব 1786 চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল।
যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ 1782 চনত হৈছিল আৰু একেবাৰে শেষৰ মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1786 চনত কুৱেশ্যন নম্বৰ 94 কোনে চকৰিৰ ফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল উত্তৰ হ'ব নুমলী বৰগোহাঁয়ে চকৰৰ ফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে চকৰিৰ ফেটি বুৰঞ্জীৰ ৰচনা কোনে কৰিছিল নুমলী বৰগোহাঁয়ে পৰীক্ষাত যদি আহে কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত নুমলী বৰগোহাঁয়ে চকৰিৰ ফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল উত্তৰ হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নুমলী বৰগোহাঁয়ে চকৰৰ ফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 95 কোন তাৰিখে সতী সাধনী দিৱস উদযাপন কৰা হয় উত্তৰ হ'ব 21 এপ্ৰিল সতী সাধনী দিৱস উদযাপন কৰা হয় সাধনী কোন বংশৰ ৰাণী আছিল উত্তৰ হ'ব চুতীয়া বংশৰ ৰাণী আছিল সাধনীৰ বিবাহ কাৰ লগত হৈছিল নীতিপালৰ লগত হৈছিল নীতিপাল আছিল চুতীয়া বংশৰ শেষজন ৰজা নীতিপালক কোনে হত্যা কৰিছিল চুহুংমুহুঙে কুৱেশ্যন নম্বৰ 96 কোনজন আহোম ৰজাক বুঢ়া ৰজা নামেৰে জনা যায় উত্তৰ হ'ব প্ৰতাপ সিংহক বুঢ়া ৰজা নামেৰে জনা যায় প্ৰতাপ সিংহৰ আহোম নাম হ'ল চুচেংফা প্ৰতাপ সিংহক বুঢ়া ৰজা বুধিনাৰায়ণ আৰু গজপতি নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 97 পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধৰ্মপাল আছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজা পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ব্ৰহ্মপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু জয়পাল আছিল পাল বংশৰ শেষজন ৰজা যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল উত্তৰ হ'ব গোপালে ভাৰতত ব্ৰহ্মপালে অসমত কুৱেশ্যন নম্বৰ 98 কোন চনত মুহাম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1206 চনত মুহাম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল আৰু তেওঁৰ এই আক্ৰমণৰ লগে লগে অসমত মধ্যযুগৰ আৰম্ভণি হৈছিল কুৱেশ্যন নম্বৰ 99 মুহাম্মদ বিন বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ বিৱৰণ ক'ৰ পৰা পোৱা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুবাৰ এই কুৱেশ্যন আহিছে উত্তৰ হ'ব কানাই বৰশী শিলালিপিৰ পৰা মুহাম্মদ বিন বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ বিৱৰণ পোৱা যায় কুৱেশ্যন নম্বৰ 100 কোন চনত ইয়াত অসমত হ'ব শুদ্ধ কৰি ল'বা অসম আছে কোন চনত অসমত প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰা হৈছিল উত্তৰ হ'ব 1828 চনত অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা হৈছিল আৰু এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল গুমধৰ কোঁৱৰ আৰু তেওঁৰ সতীৰ্থসকলে কুৱেশ্যন নম্বৰ 101 ৰাজকুমাৰী অমৃতপ্ৰভা বৰ্মন বংশৰ কোনজন ৰজাৰ কন্যা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে উত্তৰ হ'ব বালা বৰ্মন ৰাজকুমাৰী অমৃতপ্ৰভা আছিল বৰ্মন বংশৰ ৰজা বালা বৰ্মনৰ কন্যা পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে অমৃতপ্ৰভাৰ বিবাহ কাৰ লগত হৈছিল ৰাজকুমাৰী অমৃতপ্ৰভাৰ বিবাহ হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে কুৱেশ্যন নম্বৰ 102 মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল উত্তৰ হ'ব ফাচেংমু মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফাচেংমু কুৱেশ্যন নম্বৰ 103 চুকলেংমুঙক কি ৰজা নামেৰে জনা যায় উত্তৰ হ'ব গড়গঞা ৰজা নামেৰে চুকলেংমুঙক জনা যায় কুৱেশ্যন নম্বৰ 104 নিম্নলিখিত কোনখন ঠাইক পূৰ্বৰ জ্যোতিষ চৰ্চাৰ নগৰ বুলি কোৱা হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষ চৰ্চাৰ নগৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 105 তলৰ কোনজন নৰকাসুৰৰ পুত্ৰ হয় উত্তৰ হ'ব ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ ভগদত্ত পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ভগদত্ত কোন বংশৰ ৰজা আছিল উত্তৰ হ'ব ভৌম বংশৰ ৰজা আছিল ভগদত্তৰ কন্যাৰ নাম বহুবাৰ পৰীক্ষাত আহিছে ভগদত্তৰ কন্যাৰ নাম আছিল ভানুমতী ভগদত্ত হাতীৰ সৈতে যুদ্ধ কৰাত পাৰদৰ্শী আছিল
তেওঁৰ হাতীটোৰ নাম কি আছিল? সুৰপতিকা বা ঐৰাৱত। ভগদত্তৰ আন এটা নাম কি? শৈলালয়া। ভগদত্তৰ আন এটা নাম কি? শৈলালয়া। তেওঁৰ হাতীটোৰ নাম কি আছিল? সুৰপতিকা বা ঐৰাৱত। তেওঁৰ কন্যাৰ নাম আছিল ভানুমতী। কুৱেশ্যন নম্বৰ 106, কোনটো বংশক প্ৰাগৈতিহাসিক যুগৰ প্ৰথমটো বংশ বুলি কোৱা হয়? উত্তৰ হ'ব দানৱ বংশক প্ৰাগৈতিহাসিক যুগৰ প্ৰথমটো বংশ বুলি কোৱা হয়। প্ৰাগৈতিহাসিক যুগৰ আৰম্ভণি দানৱ বংশৰ পৰা হৈছে। পৰীক্ষাত যদি কুৱেশ্যন আহে অসমৰ প্ৰাগৈতিহাসিক যুগৰ প্ৰথমজন ৰজা কোন আছিল? উত্তৰ হ'ব মহিৰাংগ দানৱ। যদি পৰীক্ষাত কুৱেশ্যন আহে অসমৰ প্ৰাচীনতম বংশৰ কোনটো বংশৰ জৰিয়তে অসমত প্ৰাচীনতম যুগৰ আৰম্ভণি হৈছিল? উত্তৰ হ'ব বৰ্মন বংশৰ। নাইবা কুৱেশ্যন আহিব পাৰে অসমৰ প্ৰাচীনতম বংশৰ প্ৰথমজন ৰজা কোন আছিল? উত্তৰ হ'ব পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 107, ভাস্কৰ বৰ্মন উত্তৰ ভাৰতৰ কোনজন ৰজাৰ সমসাময়িক ৰজা আছিল? উত্তৰ হ'ব হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত মিত্ৰতাৰ মূল কাৰণ হৈছে গৌড় ৰজা শশাংক। যিহেতু হৰ্ষবৰ্ধনৰো শত্ৰু আছিল গৌড় ৰজা শশাংক আৰু ভাস্কৰ বৰ্মনৰো শত্ৰু আছিল গৌড় ৰজা শশাংক, যাৰ বাবে এই দুইজনৰ মাজত মিল হৈছিল গৌড় ৰজা শশাংকক হত্যা কৰাৰ বাবে। আৰু তেওঁ দুজনৰ মাজত সম্পৰ্ক কোনে স্থাপন কৰিছিল? হংসবেগা। হংসবেগা নামৰ এজন ৰাষ্ট্ৰদূতে হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 108, অসমৰ ইতিহাসক কিমানটা যুগত বিভক্ত কৰিব পাৰি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ ইতিহাসক 4টা যুগত আমি বিভক্ত কৰিব পাৰি। আৰু সেই 4টা যুগ হৈছে প্ৰাগৈতিহাসিক যুগ, প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, প্ৰাগৈতিহাসিক যুগ, প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ। প্ৰাগৈতিহাসিক যুগ বুলি ক'লে বৰ্মন বংশৰ পৰা, প্ৰাচীন যুগ বুলি ক'লে দানৱ বংশৰ পৰা, মধ্যযুগ বুলি ক'লে বিন বখতিয়াৰ খিলজীৰ আক্ৰমণ আৰু আহোম সাম্ৰাজ্য এই সকলো মধ্যযুগত আহে। আৰু আধুনিক যুগ বুলি ক'লে আমি ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী সময়ৰ পৰা আধুনিক যুগ বুলি ধৰিম। কুৱেশ্যন নম্বৰ 109, তলৰ কোনজন ৰজাই খেন বংশৰ শেষৰ ৰজা নীলাম্বৰক পৰাস্ত কৰিছিল? উত্তৰ হ'ব হুছেইন শ্বাহ। হুছেইন শ্বাহে খেন বংশৰ শেষৰ ৰজা নীলাম্বৰক পৰাস্ত কৰি খেন বংশৰ পতন ঘটাইছিল। খেন বংশত 3জন ৰজা আছিল। খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল নীলধ্বজে, নীলধ্বজৰ পৰৱৰ্তী সময়ত চক্ৰধ্বজ আৰু একেবাৰে শেষজন ৰজা আছিল নীলাম্বৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 110, তলৰ কোনটো বংশক থাপিতা সঞ্চিতা বুলি জনা গৈছিল? উত্তৰ হ'ব কছাৰী বংশক থাপিতা সঞ্চিতা বুলি জনা গৈছিল। বন্ধুসকল, যদি তোমালোকে আমাৰ ক্লাছটো চাইছা লাইক কৰিবলৈ নাপাহৰিবা, যিহেতু এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে আমি বহু কষ্ট কৰি আছোঁ তোমালোকৰ বাবে। আৰু এই কুৱেশ্যনসমূহ আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ যি প্ৰশ্ন কাকতসমূহ আছে তাৰ পৰা লোৱাৰ উপৰিও বিভিন্ন গ্ৰন্থসমূহৰ পৰা লৈছোঁ। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা যিসকলে অসম আৰক্ষীৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়াই ছাবস্ক্ৰাইব কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 111, কোনজন আহোম স্বৰ্গদেৱে বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। উত্তৰ হ'ব প্ৰতাপসিংহ। প্ৰতাপসিংহই এই বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল। প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা আৰু প্ৰথম বৰফুকন লাঙি পানিছিয়া। কুৱেশ্যন নম্বৰ 1112, কোন চনত আলাবৈৰ ৰণ সংগঠিত হৈছিল? উত্তৰ হ'ব 1669 চনত আলাবৈৰ ৰণ সংগঠিত হৈছিল। আৰু এই ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল আৰু এই ৰণত আহোম মোগল পৰাজয় বহন কৰিছিল। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে আলাবৈৰ ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? আলাবৈৰ ৰণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চক্ৰধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 113,
ভগদত্তৰ বীৰত্বৰ কথা মহাভাৰতৰ কোনটো পৰ্বত উল্লেখ আছে? উত্তৰ হ'ব দ্ৰোণ পৰ্বত। ভগদত্তৰ বীৰৰ কথা মহাভাৰতৰ দ্ৰোণ পৰ্বত উল্লেখ আছে। ভগদত্তই কাৰ পক্ষত হৈ যুদ্ধ কৰিছিল? ভগদত্তই কৌৰৱৰ পক্ষত হৈ যুদ্ধ কৰিছিল। ভগদত্তক কোনে হত্যা কৰিছিল? ভগদত্তক অৰ্জুনে হত্যা কৰিছিল। কুৱেশ্যন নম্বৰ 114, কোন চনত আহোম আৰু মোগলৰ মাজত প্ৰথমখন ৰণ হৈছিল? উত্তৰ হ'ব 1615 চনত আহোম আৰু মোগলৰ মাজত প্ৰথমখন ৰণ হৈছিল। আৰু এই ৰণত আৰম্ভণি অৱস্থাত আহোমসকল পৰাজয় হৈছিল যদিও পৰৱৰ্তী সময়ত আহোমে মোগলক পৰাস্ত কৰিছিল আৰু 1639 চনত অসুৰৰ আলি চুক্তি স্বাক্ষৰ কৰা হৈছিল। আৰু এই চুক্তিৰ লগে লগে আহোম আৰু মোগলৰ মাজৰ এই প্ৰথম ৰণৰ অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 115, ফুলগুৰি বিদ্ৰোহ অসমৰ কোনখন ঠাইত সংগঠিত হৈছিল? উত্তৰ হ'ব অসমৰ নগাঁৱত ফুলগুৰি বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহ কেতিয়া হৈছিল? 1861 চনত। এই বিদ্ৰোহৰ নেতৃত্ব কোনে বহন কৰিছিল? তিৱা সম্প্ৰদায়ে ফুলগুৰি বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। কুৱেশ্যন নম্বৰ 116, কোন চনত যোৰহাট সৰ্বজনীন সভাৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1884 চনত যোৰহাট সৰ্বজনীন সভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন 117, অসমত কোনে স্বৰাজ পাৰ্টীৰ নেতৃত্ব বহন কৰিছিল? উত্তৰ হ'ব তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টীৰ নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 18, ডুবি শিলালিপি নিম্নলিখিত কোনজন ৰজাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব পুষ্যবৰ্মন। ডুবি শিলালিপিত পুষ্যবৰ্মনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিব পাৰে, ডুবি শিলালিপি কোনটো বংশৰ লগত জড়িত? এক্সামত আহি যাব পাৰে কুৱেশ্যন। উত্তৰ হ'ব বৰ্মন বংশৰ সৈতে ডুবি শিলালিপিখন জড়িত। কুৱেশ্যন নম্বৰ 19, মহাত্মা গান্ধীৰ লগত অসমৰ কোনগৰাকী ব্যক্তিয়ে দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ সৈতে দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল। কোন চনত দাণ্ডি মাৰ্চৰ আৰম্ভণি হৈছিল? 1930 চনত দাণ্ডি মাৰ্চৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 20, কোনজন ৰজাৰ শাসনকালত অসমত পাইক প্ৰথাৰ প্ৰচলন আৰম্ভ কৰা হৈছিল? উত্তৰ হ'ব প্ৰতাপসিংহৰ শাসনকালত অসমত পাইক প্ৰথাৰ আৰম্ভণি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কৰা হৈছিল। কোনে কৰিছিল? এ হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 122, বৰ্মন বংশৰ শাসনকালত কিমানজন ৰজাই শাসন কৰিছিল? এই কুৱেশ্যনটো ৰিপিট হৈছে। আগৰ কুৱেশ্যনত আমি কৰি আহিছোঁ 13জন। বৰ্মন বংশত 13জন ৰজাই শাসন কৰিছিল। নেক্সট কুৱেশ্যন 123, কোন চনত কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচি দিছিল? উত্তৰ হ'ব 1943 চনত কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচি দিছিল। কুৱেশ্যন নম্বৰ 124, তলৰ কোনখন ৰণ আছিল আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন ৰণ? উত্তৰ হ'ব ভৰলী। ভৰলীৰ ৰণ আছিল আহোম মোগলৰ মাজত হোৱা প্ৰথমখন ৰণ। আৰু কোনখন ৰণ আছিল আহোম মোগলৰ মাজত হোৱা শেষখন ৰণ? উত্তৰ হ'ব ইটাখুলিৰ ৰণ আছিল আহোম মোগলৰ মাজত শেষৰখন ৰণ। ইটাখুলিৰ ৰণ হ'ব আহোম মোগলৰ মাজত হোৱা শেষৰখন ৰণ। আৰু এই ৰণৰ লগে লগে আহোম আৰু মোগলৰ মাজত আৰু ৰণ হোৱা নাছিল। একেবাৰে শেষৰ ৰণ আছিল ইটাখুলিৰ ৰণ। কুৱেশ্যন নম্বৰ 125, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হ'ব কুলধৰ চলিহা আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল? 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কোন আছিল? নবীন চন্দ্ৰ বৰদলৈ আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক।
কুৱেশ্যন নম্বৰ 126, কোনখন আন্দোলনক আগষ্ট ক্ৰান্তীয় আন্দোলন নামেৰে জনা যায়? উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলনক আগষ্ট ক্ৰান্তীয় আন্দোলন নামেৰে জনা যায়। এই আন্দোলন 1942 চনৰ 8 আগষ্টত কৰা হৈছিল, যাৰ বাবে ইয়াক আগষ্ট ক্ৰান্তীয় মুভমেণ্ট বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 127, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল? আহোম নাম আৰু হিন্দু নাম এইখিনি আছাম হিষ্ট্ৰীৰ পৰা বহুবাৰ কুৱেশ্যন আহিছে আৰু ইয়াতে বহুবাৰ কনফিউজ হয়। চুকাম্ফা, চুতেউফা এনেধৰণৰ নামসমূহ আমি কনফিউজ হওঁ। এইখিনি একেবাৰে ক্লিয়াৰ ৰাখিবা, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিবই। উত্তৰ হ'ব ৰুদ্ৰসিংহৰ আহোম নাম হ'ল চুকাম্ফা। কুৱেশ্যন নম্বৰ 128, কোন চনত মানে তৃতীয়বাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ হ'ব 1821 চনত মানে তৃতীয়বাৰ অসম আক্ৰমণ কৰিছিল। মানে প্ৰথমবাৰ আক্ৰমণ 1817 চনত কৰিছিল, দ্বিতীয়বাৰ কৰিছিল 1819 আৰু তৃতীয়বাৰ কৰিছিল 1821। কুৱেশ্যন নম্বৰ 129, কোনজন আহোম স্বৰ্গদেৱে নগা আলিৰ নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব চুকলেংমুং। চুকলেংমুঙে নগা আলিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 130, অসুৰ বংশৰ ৰাজধানী ক'ত আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এই কুৱেশ্যন আহিছে এক্সামত। উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ আছিল, প্ৰাগজ্যোতিষপুৰ নহয়, অসুৰ বংশৰ ৰাজধানী আছিল শোণিতপুৰ। শোণিতপুৰ আছিল অসুৰ বংশৰ ৰাজধানী। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, অসুৰ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? বহুতে নৰকাসুৰ বুলি অপশ্যনটো ঠিক কৰে, নৰকাসুৰ নহয়, মৰিষি। মৰিষিয়ে অসুৰ বংশৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 131, কোনজন আহোম স্বৰ্গদেউ শাসনকালত অসমত প্ৰথম লোকপিয়লৰ আৰম্ভণি হৈছিল? উত্তৰ হ'ব চুহুংমুঙৰ ৰাজত্বকালত অসমত প্ৰথমবাৰৰ বাবে লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত অসমত প্ৰথমবাৰৰ বাবে আধুনিক লোকপিয়ল হৈছিল? উত্তৰ হ'ব প্ৰতাপসিংহ। প্ৰতাপসিংহৰ ৰাজত্বকালত আধুনিক লোকপিয়ল হৈছিল। কুৱেশ্যন নম্বৰ 132, কোনজন আহোম স্বৰ্গদেউৱে দুধৰ আলিৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব গদাধৰ সিংহ। গদাধৰ সিংহই দুধৰ আলিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 133, কোন চনৰ পৰা ইংগ বাৰ্মিজ যুদ্ধ আৰম্ভণি হৈছিল? উত্তৰ হ'ব 1824 চনৰ পৰা ইংগ বাৰ্মিজ যুদ্ধৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 134, ৰুদ্ৰসাগৰ পুখুৰী কোনগৰাকী আহোম স্বৰ্গদেউৰ সময়ত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব লক্ষ্মীসিংহৰ দিনত ৰুদ্ৰসাগৰ পুখুৰীৰ নিৰ্মাণ কৰা হৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, গৌৰীসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব ফুলেশ্বৰী। বৰৰজা ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰীৰ নিৰ্মাণ কৰিছিল। শিৱসাগৰ পুখুৰীখনৰ নিৰ্মাণ কোনে কৰিছিল? অম্বিকাই। বৰৰজা অম্বিকাই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 135, অসমৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা প্ৰথম নাৰী কোন আছিল? উত্তৰ হ'ব মালতী মেম। মালতী মেম আছিল অসম স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা প্ৰথমজন নাৰী। কুৱেশ্যন নম্বৰ 136, কোন চনত অসমক বেংগল প্ৰেচিডেঞ্চিৰ পৰা পৃথক কৰা হৈছিল? উত্তৰ হ'ব 1874 চনত অসমক বেংগল প্ৰেচিডেঞ্চিৰ পৰা পৃথক কৰা হৈছিল। কুৱেশ্যন নম্বৰ 137, অসমত ব্ৰিটিছৰ প্ৰশাসনিক বিৰোধিতা কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হ'ব গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ আছিল প্ৰথমজন ব্যক্তি যিজনে ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু এই বিদ্ৰোহ হৈছিল 1828 চনত। কুৱেশ্যন নম্বৰ 138, গদাধৰ সিংহৰ আহোম নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুপাতফা। গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা। কুৱেশ্যন নম্বৰ 139, তলৰ কোনগৰাকী ৰাণীক
স্বৰ্গদেউ শিৱসিংহই প্ৰথম বৰৰজা পাতিছিল? উত্তৰ হ'ব ৰাণী ফুলেশ্বৰীক স্বৰ্গদেউ শিৱসিংহই প্ৰথম বৰৰজা পাতিছিল। স্বৰ্গদেউ শিৱসিংহই 3জন ৰাণীক বৰৰজা হিচাপে পাতিছিল। প্ৰথম আছিল ফুলেশ্বৰী, দ্বিতীয়জন আছিল অম্বিকা আৰু তৃতীয়জন আছিল সৰ্বেশ্বৰী। এই 3জন ৰাণীক তেওঁ বৰৰজা হিচাপে পাতিছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিব পাৰে, আহোম সাম্ৰাজ্যত কোনজন ৰজাই বৰকুঁৱৰী নিজৰ ৰাণীক বৰকুঁৱৰী হিচাপে পাতিছিল? বৰকুঁৱৰী বুলি ক'লে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰকুঁৱৰী হিচাপে পাতিছিল। কাক? কুৰংগনয়নীক তেওঁ বৰকুঁৱৰী হিচাপে পাতিছিল। বৰৰজা হিচাপে শিৱসিংহই ফুলেশ্বৰী, অম্বিকা আৰু সৰ্বেশ্বৰীক বৰৰজা হিচাপে পাতিছিল। কুৱেশ্যন নম্বৰ 140, কোন চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব 1515 চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল। কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। আৰু কোচ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? মধুনাৰায়ণ। মধুনাৰায়ণ আছিল কোচ বংশৰ একেবাৰে শেষৰ ৰজা। কুৱেশ্যন নম্বৰ 141, কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? উত্তৰ হ'ব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। 1972 চনত উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল। 1972 চনত উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল। আৰু সেই 4খন ৰাজ্য হ'ল মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰা। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা। এই 4খন ৰাজ্য 1972 চনত অসমৰ পৰা পৃথক হৈছিল। যদি ক্লাছটো চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 142, ইংৰাজে উত্তৰ কাছাৰত কাক কৰ্তলীয়া ৰজা হিচাপে স্বীকৃতি দিছিল? উত্তৰ হ'ব তুলাৰাম সেনাপতিক ইংৰাজে উত্তৰ কাছাৰৰ কৰ্তলীয়া ৰজা হিচাপে পাতিছিল। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ A to Z কনচেপ্ট লগত MCQসমূহ আলোচনা কৰিছোঁ। যদি এই ক্লাছসমূহ আপোনালোকে নাই চোৱা, আমাৰ প্লে'লিষ্টত গ'লে আছাম হিষ্ট্ৰী বুলি এটা প্লে'লিষ্ট বনোৱা আছে, তাত আমি এই সকলো ক্লাছসমূহ কৰিছোঁ। ইয়াৰ উপৰিও আমি অসমৰ ভূগোল, অসমীয়া সাহিত্য, সাহিত্যিক আৰু আলোচনী, অসমৰ কলা সংস্কৃতি, ভাৰতৰ ৰাজনীতি আৰু সংবিধান, এই টপিকসমূহ কভাৰ কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, আমাৰ প্লে'লিষ্টত গ'লে এই সকলো ক্লাছসমূহ আপোনালোকে পাব। আৰু এই ক্লাছসমূহ আমি এনেকৈ আলোচনা কৰিছোঁ যাতে কনচেপ্ট আৰু MCQ একেবাৰে ইজি পদ্ধতিৰে আলোচনা কৰিছোঁ, যাতে সকলোৱে বুজিব পাৰে। আৰু যিসমূহ MCQ আমি আলোচনা কৰিছোঁ, এই MCQসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 143, কোনগৰাকী আহোম ৰজাৰ দিনত মানে প্ৰথমবাৰৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহৰ দিনৰ পৰা মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন আৰু এটা আহে, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? লক্ষ্মীসিংহৰ দিনৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল। আৰু মানৰ আক্ৰমণ চন্দ্ৰকান্ত সিংহৰ দিনৰ পৰা আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 144, কোন চনত অসম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। কোনে কৰিছিল? মাণিক চন্দ্ৰ বৰুৱাই অসম এছ'চিয়েশ্যনৰ গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 145, কোন আন্দোলনৰ সময়ত কুশল কোঁৱৰ শ্বহীদ হৈছিল? উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুশল কোঁৱৰ শ্বহীদ হৈছিল। কুৱেশ্যন নম্বৰ 146, কোন চনত মহাত্মা গান্ধী অন্তিমবাৰ অসম ভ্ৰমণ কৰিছিল? উত্তৰ হ'ব 1946 চনত মহাত্মা গান্ধী অন্তিমবাৰ অসম ভ্ৰমণ কৰিছিল। তেওঁ প্ৰথমবাৰ অসম ভ্ৰমণ 1921 চনত কৰিছিল। 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 147, কোনগৰাকী আহোম স্বৰ্গদেউক
অসমৰ নেপোলিয়ান নামেৰে জনা যায়? উত্তৰ হ'ব চুহুংমুঙক অসমৰ নেপোলিয়ান নামেৰে জনা যায়। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ নেপোলিয়ান হিচাপে কাক জনা যায়? উত্তৰ হ'ব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ান হিচাপে জনা যায়। কুৱেশ্যন নম্বৰ 148, চুহুংক হত্যা হোৱাৰ পৰৱৰ্তী সময়ত কোন ৰজা হৈছিল? উত্তৰ হ'ব গোবৰ ৰজা। চুহুংৰ হত্যাৰ পৰৱৰ্তী সময়ত গোবৰ ৰজা হৈছিল। আহোম সাম্ৰাজ্যৰ আটাইতকৈ কম সময়ৰ বাবে শাসন কৰিছিল চুহুংয়ে। তেওঁ মাত্ৰ 21 দিনৰ বাবে আহোম সাম্ৰাজ্যত শাসন কৰিছিল। কুৱেশ্যন নম্বৰ 149, কামৰূপত পাল বংশৰ প্ৰথম শক্তিশালী ৰজা কোন আছিল? প্ৰথম শক্তিশালী বুলি কুৱেশ্যন সুধিছে। উত্তৰ হ'ব ৰত্নপাল। ৰত্নপাল আছিল কামৰূপত প্ৰথম শক্তিশালী ৰজা পাল বংশৰ। কুৱেশ্যন নম্বৰ 150, আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হৈছিল কাৰণ তেওঁৰ শাসনকালছোৱাত আহোম সাম্ৰাজ্যত কলা সংস্কৃতিৰ বিকাশ হৈছিল। তাৰ বাবে তেওঁক আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়। কুৱেশ্যন নম্বৰ 151, কোনে লাভ কৰিছিল প্ৰতাপবল্লভ উপাধি? উত্তৰ হ'ব কলীয়া ভোমোৰাই। কলীয়া ভোমোৰাই প্ৰতাপবল্লভ উপাধি লাভ কৰিছিল আৰু তেওঁক এই উপাধি কোনে প্ৰদান কৰিছিল? আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই কলীয়া ভোমোৰাক প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল। তেওঁৰ এই উপাধি প্ৰদান কৰাৰ মূল উদ্দেশ্য আছিল তেওঁ যি কামৰূপত হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত যি দন্দুৱা দ্ৰোহ হৈছিল সেই দ্ৰোহ দমন কৰিছিল, তাৰ বাবে তেওঁক প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 152, কোন হ'ব? কোন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল? উত্তৰ হ'ব কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি লক্ষ্মীসিংহৰ দিনৰ পৰা হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 153, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? উত্তৰ হ'ব ডেভিড স্কট। ডেভিড স্কট আছিল অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত। নেক্সট কুৱেশ্যন নম্বৰ 154, অসমৰ প্ৰথম ব্ৰিটিছ মুখ্য আয়ুক্ত কোন আছিল? আগৰ কুৱেশ্যনটো আমি কৰিছিলোঁ অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? ডেভিড স্কট। এতিয়াৰ কুৱেশ্যনটো আহিছে কুৱেশ্যন নম্বৰ 152ত কোৱা হৈছে অসমৰ প্ৰথম ব্ৰিটিছ মুখ্য আয়ুক্ত কোন আছিল? উত্তৰ হ'ব R.H. কিটিং অসমৰ প্ৰথম ব্ৰিটিছ মুখ্য আয়ুক্ত আছিল। কুৱেশ্যন নম্বৰ 155, বদনচন্দ্ৰ বৰফুকনৰ পুত্ৰ কোন আছিল? উত্তৰ হ'ব পিয়লি ফুকন। পিয়লি ফুকন আছিল বদনচন্দ্ৰ বৰফুকনৰ পুত্ৰ। বন্ধুসকল, যদি তোমালোকে আৰু MCQ প্ৰেক্টিছ কৰিব বিচাৰিছা তেনেহ'লে আমাৰ প্লেলিষ্টত আছাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাত আমি 600ৰ অধিক কুৱেশ্যন প্ৰেক্টিছ কৰিছোঁ, য'ত আমি আছাম জিকে, ইণ্ডিয়ান জিকে, কাৰেণ্ট এফেয়াৰ আৰু কিছুমান কুৱেশ্যনসমূহ আমি PYQৰ পৰা আনিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি 600ৰো অধিক কুৱেশ্যন আমি এই ক্লাছসমূহ শেষ কৰিছোঁ। ইতিমধ্যে আমি 30টামান ক্লাছৰ সমাপ্তি কৰিছোঁ। যদি নাই চোৱা এই ক্লাছখিনি এবাৰ সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। কুৱেশ্যন নম্বৰ 156, নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? উত্তৰ হ'ব কৃষ্ণই। কুৱেশ্যন নম্বৰ 157, কোন তাৰিখে অসম দিৱস বা চুকাফা দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ব 2 ডিচেম্বৰ অসম দিৱস নাইবা চুকাফা দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 158, কোচসকলৰ পূৰ্বপুৰুষ কোন আছিল? উত্তৰ হ'ব হাৰিয়া মণ্ডল আছিল কোচসকলৰ পূৰ্বপুৰুষ। বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। কোচ বংশৰ শেষজন ৰজা আছিল মধুনাৰায়ণ। কুৱেশ্যন নম্বৰ 159, তলৰ কোনটো বংশৰ পৰা অসমৰ বুৰঞ্জী লিখাৰ আৰম্ভণি হৈছিল?
উত্তৰ হ'ব আহোম বংশৰ পৰা। আহোম বংশৰ পৰা বুৰঞ্জী লেখাৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 160, কোন শতিকাৰ পৰা অসমত প্ৰাচীন যুগৰ আৰম্ভণি হৈছিল? উত্তৰ হ'ব 4 শতিকাৰ পৰা অসমত প্ৰাচীন যুগৰ আৰম্ভণি হৈছিল। যদি কুৱেশ্যন আহে কোন অসমত প্ৰাচীন যুগৰ আৰম্ভণি কোনটো বংশৰ শাসনকালৰ পৰা হৈছিল? উত্তৰ হ'ব বৰ্মন বংশৰ শাসনকালৰ পৰা অসমত প্ৰাচীন যুগৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 161, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? উত্তৰ হ'ব চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 162, হস্তিবিদ্যা নব পুথি কোনে ৰচনা কৰে? কুৱেশ্যনটো অলপ চেঞ্জ কৰি লোৱা। হস্তিবিদ্যা নব পুথিখনৰ ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তিবিদ্যাৰ নব পুথিখনৰ ৰচনা কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে হস্তিবিদ্যাৰ নব পুথিখন কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত কৰা হৈছিল? উত্তৰ হ'ব শিৱসিংহৰ ৰাজত্বকালত এই পুথিখনৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 163, ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত হোৱা কৃষকৰ সংখ্যা কিমান আছিল? উত্তৰ হ'ব 54 জন। ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা আছিল 54 জন। কুৱেশ্যন নম্বৰ 164, কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? উত্তৰ হ'ব 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন 165 নম্বৰ কুৱেশ্যন, কিমান চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হয়? উত্তৰ হ'ব 1935 চনত অসমত স্বায়ত্তশাসনৰ প্ৰৱৰ্তন কৰা হয়। কুৱেশ্যন নম্বৰ 166, কিমান চনত পাণ্ডুৰ কংগ্ৰেছ অধিৱেশন বহিছিল? উত্তৰ হ'ব 1926 চনত পাণ্ডুৰ কংগ্ৰেছ অধিৱেশন বহিছিল। কুৱেশ্যন নম্বৰ 167, কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল? উত্তৰ হ'ব কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্তই কামৰূপত বিদ্ৰোহ কৰিছিল। কুৱেশ্যন নম্বৰ 168, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ গঠন 1917 চনত কৰা হৈছিল। কোনে কৰিছিল? 1917 চনত অসম সাহিত্য সভাৰ গঠন কৰা হৈছিল। কোনে কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱাই অসম সাহিত্য সভাৰ গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 169, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কোন চনত হৈছিল? 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম হৈছিল। আজিৰ শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 170, অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? উত্তৰটো আমাক কমেণ্ট কৰি জনাব লাগিব। বন্ধুসকল, আজিৰ ক্লাছত আমি 100টা কুৱেশ্যন আলোচনা কৰিছোঁ আৰু এই 100টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। যিসকলে আগন্তুক দিনত আছাম পুলিচ ABUBৰ লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকক শ্বেয়াৰ কৰি দিবা। আজিৰ ক্লাছৰ আৰম্ভণিতে কৈছিলোঁ শেষতে কিবা এটা স্পেচিয়েল আছে। আজিৰ পৰা ৰাতি 6 বজাত আমাৰ চেনেলত ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান কুৱেশ্যন আমি আলোচনা কৰিম। ৰাতিপুৱা আমি MCQ প্ৰেক্টিছ কৰিম 9:30 আৰু গধূলি 6 বজাৰ পৰা আমি ভাৰতৰ ইতিহাসৰ বিষয়ে অলপ আলোচনা কৰিম। যিহেতু আছাম পুলিচ ABUBত ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাও কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰ বাবে আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ কনচেপ্ট ৱাইজকৈ আলোচনা নকৰোঁ। যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি কৰি যাম। 4টা या 5টাৰ ভিতৰত আমি ইণ্ডিয়ান হিষ্ট্ৰী কভাৰ কৰিব চেষ্টা কৰিম। যদি আজিৰ ক্লাছটো কৰি ভাল পোৱা ক্লাছটো লাইক কৰিবা। যদি আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। তো আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। থেংক ইউ।